বনাবৰ কাৰণে মই ইয়াত তিলকেইটা ভাজি আছোঁ মাছ লোকেল মাছ হলে বেছি ভাল হয় ইয়া চালানি মাছ বজাৰত আজি লোকেল মাছ নাপালে ইয়া তিল ভজা তিলকেইটা মই গুড়ি কৰি থৈ দিছোঁ ইয়া আদা নহৰু পিঁয়াজ পিচি থৈ দিছোঁ ইয়া পাঁচফোৰণ ইয়া পিঁয়াজ ইয়া আলু এতিয়া মই মাছ ভাজিবৰ কাৰণে কেৰাহী উঠাই দিছোঁ মিঠাতেল দি দিছোঁ এতিয়া মই মাছ ভাজি দিছোঁ ভজা হৈ গৈছে ইয়াত থৈ দিছোঁ মই ইয়াতে দি দিছোঁ মই কাটি থোৱা আলুখিনি ইয়াতে দি দিছোঁ এতিয়া মই ইয়াতে অলপ হালধি গুড়ি দি দিম গেছৰ একদম কমকৈ দি দিছোঁ আলুখিনি সিজিবৰ কাৰণে মই ঢাকনিখন মাৰি দিছোঁ এতিয়া মই ইয়াত অলপ ৰেড চিলি দি দিম জলকীয়া গুড়ি পিঁয়াজ জিৰা গুড়ি অলপমান দি দিম লৰাই দি আছোঁ এতিয়া মই তিলৰ গুড়িকেইটা তাতে দি দিম ইয়াত এতিয়া আলু তিল জিৰা জালুক পাঁচফোৰণ আদা নহৰু পিঁয়াজ
গোটেইখিনি একেলগে মিক্স কৰি দিছোঁ। এতিয়া পানী দি দিম মই, গৰম পানী। পুৰা উতলি আছে। এতিয়া মই জুইটো অলপ বেছিকৈ দি দিম। মই তিলত দিয়া আলুখিনি ভাঙি একদম মিহি কৰি দি দিছোঁ, তিলৰ লগত মিলি যোৱাকৈ। এতিয়া মই ভাজি থোৱা মাছখিনি তাতে দি দিম। দিছোঁ ইয়াতে। উতলি আছে। এতিয়া নিমখ দি দিম। এতিয়া মাছত দি দিছিলোঁ, অকণমান নিমখ দি দিছোঁ। ৰং গুড়াটো আগতে দিছিলোঁৱে। উতলি আছে, প্ৰায় নুমাব পৰা হৈছেই। ৰেডি হৈ গৈছে।